বন্ধুসকল নমস্কাৰ। আমি অহা 23 জুন ৰবিবাৰে অসমৰ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী আমাৰ ৰঙিয়া বিধানসভাৰ একেৰাহে 3বাৰকৈ বিধায়ক হোৱা প্ৰয়াত থানেশ্বৰ বৰদেৱৰ আমি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভাৰ ব্যাপক আয়োজন কৰিছোঁ। ইতিমধ্যে আমি প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে আৰু অতিথিসকলক আমি ইতিমধ্যে নিমন্ত্ৰণ কৰাইছোঁ, ৰাইজকো মাতিছোঁ। সেইদিনা আমাৰ থাকিব ৰাতিপুৱা প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিব বড়োচাৰৰ একমাত্ৰ জীয়ৰী সুচিপ্ৰভা বড়ো ডাঙৰীণী। তাৰপিছতে আমাৰ অতিথিসকলে কৰিব স্মৃতিতৰ্পণ। তাৰপিছত আমি সৰ্বধৰ্মৰ প্ৰাৰ্থনাৰ আয়োজন কৰিছোঁ। ইতিমধ্যে সৰ্বধৰ্মৰ প্ৰাৰ্থনাৰ কাৰণে আমি মাতিছোঁ। প্ৰাৰ্থনাৰ কাৰণে আমি পাঠক আৰু আমাৰ বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহক আমি আমন্ত্ৰণ জনাইছোঁ। তাৰপিছতে থাকিব আমাৰ দিহানাম। আমি দিহানামো আমি কেইটামান দল আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ লগত সংগতি ৰাখি আমি এখন স্মৃতিগ্ৰন্থ যুগুতাই ওলাইছোঁ। স্মৃতিগ্ৰন্থৰ নাম হ'ল শ্ৰদ্ধাঞ্জলি। সেইখন উদ্বোধন কৰিব আমাৰ অঞ্চলৰে আমাৰ গোৰেশ্বৰ অঞ্চলৰে এগৰাকী বিশিষ্ট ব্যক্তি তথা অসম চৰকাৰৰ ৰেচন বিভাগৰ অতিৰিক্ত সঞ্চালক মাননীয় হৰকান্ত হাজৰিকাদেৱে। ইতিমধ্যে তেখেত আহিব। গতিকে মোটামুটি আমাৰ সেইদিনাৰ স্মৃতিচাৰণৰ সভাৰ কাৰ্যসূচী ইমানে আৰু এইখিনিয়ে আমাৰ প্ৰস্তুতিৰ কাৰণে মই ক'লোঁ। আৰু বানপানীৰ সমস্যাৰ কাৰণে আপোনালোকৰ যি অনুষ্ঠান সেই বাতিল কৰাৰ সিদ্ধান্ত লৈছে। বানপানী সমস্যা আমাক কিছু অসুবিধাৰ সৃষ্টি নকৰা নহয়, আজিও অসুবিধাৰ সৃষ্টি কৰিছে। আমি আজি কলৈকো যাব পৰা নাই। আমি চিন্তা চৰ্চা কৰিছোঁ, বোধহয় আমি পিছৰ কথা নাভাবোঁ নেকি। তাৰমানে খৰচৰ কথা আছে। পিছলৈ আকৌ চিঠি পত্ৰবিলাক আমি নতুনকৈ যুগুতাই উলিয়াব লাগিব। বিভিন্ন অতিথিসকলক মাতিছোঁ, তেওঁলোক ফিৰাব লাগিব। গতিকে আমি যিমান দূৰ পাৰোঁ আমি অহা 23 তাৰিখে কৰাৰ কাৰণে আমি চেষ্টা চলাইছোঁ। দেখা যাওক আজি দিনটো কালিৰ দিনটোৰ ভিতৰত আমি কি কৰিব পাৰোঁ আমি পৰ্যালোচনা কৰি পেলাই আমি সিদ্ধান্ত ল'ম। আৰু কোন কোন উপস্থিত থাকিব আপোনাৰ? আমাৰ থাকিব, আমাৰ আগতে ক'লোঁ আমাৰ প্ৰাক্তন বিধায়ক তমলপুৰৰ সত্যপুত্ৰ কলিতা ডাঙৰীয়া থাকিব। আৰু থাকিব আমাৰ অঞ্চলৰে বিশিষ্ট ব্যক্তিসকল থাকিব। তেনেকুৱা ধৰণৰ অমীন্দ্ৰ নাথ ছাৰ বেতনা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক। আৰু উত্তৰ পাটনা অঞ্চলৰ পৰা থাকিব ললিত হাজৰি, গৌৰাকান্ত ব্ৰহ্মদেৱ, বিশ্ব ডেকা আমাৰ গোৰেশ্বৰ হায়াৰ ছেকেণ্ডেৰীৰ অধ্যক্ষ। মোটামুটি আমি কিছুমানক আমাৰ অঞ্চলৰ বিশিষ্ট মানুহক মাতিছোঁ আৰু বাহিৰা মানুহ মাতিছোঁ। আমি ইতিমধ্যে আপুনি কৈ গ'লোঁ হৰকান্ত হাজৰিকাক মাতিছোঁ। তেওঁ আমাৰ গোৰেশ্বৰৰে সন্তান, গুৱাহাটীত বাসিন্দা বৰ্তমান। আৰু এই গোৰেশ্বৰ মহাবিদ্যালয়ৰ আমাৰ মাননীয় অধ্যক্ষ মহোদয় ডাঙৰীয়াকো মাতিছোঁ। এইখিনিয়ে আৰু অনুষ্ঠানটো সকলো উন্নীত কৰাৰ কাৰণে ৰাইজক কি আহ্বান জনাব? যিহেতু আমাৰ গোৰেশ্বৰৰ অঞ্চলত যিমানবোৰ অফিচ আদালত যিমানবোৰ ৰাজহুৱা কাম হৈছে সেইখিনি কাম আমাৰ থানেশ্বৰ বড়ো ছাৰৰ ডাঙৰীয়াৰ সময়তে হৈছে। গতিকে তেনেস্থলত মই গোৰেশ্বৰবাসীক আহ্বান জনাইছোঁ, তেখেতৰ অৱদান, সেই অৱদানটো আমি জীৱনত আমাৰ গোৰেশ্বৰ ৰাইজে সদায় ঋণী হৈ থাকিম তেখেতৰ ওচৰত। গতিকে সেইকাৰণে সমূহ ৰাইজ গোৰেশ্বৰবাসী বেতনাবাসী ৰাইজে সেইদিনা আমাৰ স্মৃতিচাৰণ সভাত উপস্থিত থাকিব বুলি আমি খুবেই আশাবাদী। ইতিমধ্যে ৰাইজে আহিম বুলিও কৈছে।